বৰকম চেনিটো কম হৈছে মই চেনিটো অকণ দিয়ে লওঁ নেলাগে আঙুলিটো জুবিয়াই দে চেনিহে তই নেলাগে চেনি হৈছে সোনকালে খা যাওঁ দেৰি হ'ব তোৰ ঘৰলৈ ব'ল ই হৈ গ'ল চেনি এটা পৰম সত্য কথা ছোৱালীবোৰ ছিংগল মানে ছিংগল আৰু ৰিলেশ্যনশ্বিপ মানে ৰিলেশ্যনশ্বিপ কিন্তু ল'ৰাবোৰ ছিংগল মানেও ছিংগল আৰু ৰিলেশ্যনশ্বিপ মানেও ছিংগল হাই মই ছিংগল অহ চৰি মানে নিবিৰ এই টিডাৰ পাইছিলে যে ইয়াৰ ভাল পোৱা বুলি ক'বলৈ এজনীয়ে কিন্তু এট্ৰেকশ্যন বহুতৰ লগত অহ এক ছেকেণ্ড হা মোৰ ফোন এটা আহিছে ৰ'বা মালিকে ফোন কৰিছে হেল্ল' ক ক'ত আছ তই এইজনী হৈ গ'ল ইয়াৰ ৰিয়েল গাৰ্লফ্ৰেণ্ড মানে ইয়াৰ ভাল পোৱা এই মই জব এটা এপ্লাই কৰিবলৈ আহিছোঁ বায়'ডাটা পেলাইছোঁহে ৰিজেক্ট কৰি নে একচেপ্ট কৰে তাইহে জানিব কি মানে বছেহে জানিব মইতো ফোন কৰি আছোঁ দেই অলপ পাছত ফোন কৰি আছোঁ তই ফোন নকৰিবি আকৌ দিয়া মই তাত আছোঁ অঁ হ'ব দে চৰি হা অলপ ইম্পৰ্টেণ্ট কল এটা আছিলে একো নাই চ' আমি ক'ত আছিলোঁ ছিংগলত ত' মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলো ছিংগল বয় তাৰপৰা ফেচবুকতো @ছিংগল বয় বুলি আছে এতিয়া ৰিলেশ্যনশ্বিপ বয়ছ হ'ম চাগে নে কি কোৱা হা বহুত জমনি দে তুমি এক ছেকেণ্ড ৰ'বা হা কি লাগি আছে তোমাৰ এইটো চকুত কাম অন চ' লেম এতিয়া তুমি কিবা কিউটনেছ বুলি ইনষ্টাগ্ৰাম ময়ো চলাওঁ এই নহয় ফেচ কৰি লাগি আছে তোমাৰ চকুত শুই উঠি চকুকেইটা নুধুলা চাগে ভালকে হা কি ক'লা তুমি আৰে চৰি বেয়া নাপাবা বাই দ্য ৱে তুমি কি কৰা মানে হোৱাট ডু ইউ ডু ফৰ লিভিং I am a student now. Oh, student. So, can you teach me Teach you what? how to love you? Oh, yes. Swali impressed. Omegul Baba others ki jai. বাইদেউ তোমাক দেখিলে মোৰ মন্দিৰলৈ মনত পৰি যায় কিয় মই বুজাই লিখা নেকি আৰে নহয় তूने मारी एंट्री और दिल में बजी घंटियां এক ছেকেণ্ড ৰ'বা হা মোৰ ফোন এটা আহিছে হেল্ল' ক কি সঁচাকে নেকি মোৰ ওচৰততো নাই এতিয়া সেই তোমাৰ ওচৰত 500 জিপে হ'ব নি বাৰু হ'ব লৈ লোৱা ৰ মই পঠিয়াই আছোঁ হা ঠিক আছে বেয়া নাপাবা হা মানে মোৰ অলপ ইমাৰ্জেঞ্চি হৈ গ'ল মোৰ ওচৰত এতিয়া জিপে নাই চ' সেইটো কাৰণে চ' বেয়া নাপাবা মই তোমাক এইকেইদিনতে দি আছোঁ মানে এইকেইদিনতে ঘূৰাই দি আছোঁ ঠিক আছে একো নাই দিলোঁ বাই দ্য ৱে তোমাৰ এক্সৰ কথা কোৱাচোন ব্ৰেকআপ কেনেকৈ হ'ল এক্সৰ লগত ব্ৰেকআপ হ'ল মোৰ বাঁহ দিলে বেয়াকেও কি ক'বা আৰু বহুত দুখ লাগে কেতিয়াবা কথাবোৰ ভাবিলে একো নাই চিল তুমি যে তাই ইমান ভাল পাই গুচি যোৱা কেলে নাই ভাল চাল নাপাওঁ মই একো এনেই মাজে মাজে প্ৰব্লেম হয় আৰু মই গোটেই অকলশৰীয়া আৰু মোক কোনেও ভালেই নাপায় মৰমেই নকৰে মোক কোনেও কেলে তেনেকৈ কৈছা আমি আছোঁ ন আছা ন তুমি আছোঁ কেলে নাথাকিম বাৰু বাইদেউ তোমাক আজি ধুনীয়া লাগিছে কাপোৰযোৰত কিয় কি কৰি আছানো তুমি নাই এনেই ফোনটো চাই আছোঁ কোৱা আৰু নাই এতিয়া মই জি এফ এজনী বিচাৰি আছোঁ কেনেকুৱা জি এফ লাগিব তোমাক চাবা চাম তই যে মোক অকল চাহ আৰু ফুচকা খুৱাই থৈ দিয় কেতিয়াবা কফি চফি খুৱাবিচোন হেই কেতিয়া কফি খাইছোঁ মই নিজে খোৱা নাই তোক ক'বা খুৱাম মই পইচাই নাথাকে তুই ইনষ্টাগ্ৰামৰ ষ্টৰি দেখা নাই বুলি দেখিছা নি সেইবোৰ কিবা মই লগৰ লগতে খাওঁ হ'ব দে ব'ল দেৰি হৈছে এনেও তোৰ ঘৰত থৈ আহিবগৈ লাগে ব'ল চাই আছো হ'ব বাৰু চাই আছো তো নাইটককৈ অসমীয়াত ৰাতি মই এজাক বৰষুণ হয় আহিম মই তোমাৰ কাষলৈ তুমি নল'বা আকৌ মেলি ছাতি হেল্ল' এক ছেকেণ্ড ৰ কৰি আছোঁ ৰ এই মায়ে ফোনটোলৈ মাহিলে কথা পাতি আছে ৰ দে ঠিক আছে কাটি দে হেল্ল' কোৱা আকাশত তৰা যিমান তোমালৈ মোৰ মৰম সিমান
হাতীৰ আছে দীঘল সুৰ মানে তুমি ফিউচাৰৰ ৱাইফজনী মোৰ কল মানে ঠাণ্ডা হট মানে গৰম হেই কিউটি কেন ইউ গিভ মি এ লিটল বিট অফ মৰম পৃথিৱীখনতকৈ ধুনীয়া ভুজিয়া লগত খাই বুনিয়া চবৰে মুখত শুনিছো তুমি বোলে বৰ ধুনীয়া কেনেকুৱা পালা মোৰ মানুহ চালিয়াই শুনাচোন কোৱা কথা এটা আছিল তোমাৰ লগত কি কথা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই গাৰ্লফ্ৰেণ্ড হেই নাই গাৰ্লফ্ৰেণ্ড নাই কেলে সুধিছা নাই এনেই মানে তোমাৰ গাৰ্লফ্ৰেণ্ডে সুধিব কৈছিল চিংগল নেকি ধ্বংস কৰি দিলি তই মোৰ জীৱন গম পাৱ নে চেনি তোক যে ভাল পোৱা তই লাইকে নহয় তোৰ কাৰণে মই কি কৰা নাই ফেমিলি অপ'জ হ'ল আৰু তই কি দিলি এয়া সপোন দেখিছিল মই তোৰ লগত গম পাৱ নে শুন নাই এইবোৰ মোৰ গাৰ্লফ্ৰেণ্ড নহয় এইবোৰ জাষ্ট মোৰ মাউথ ফ্ৰেছ নাই মানে মুড ফ্ৰেছ নাই মোৰ গাৰ্লফ্ৰেণ্ড নহয় তই কি ছোৱালীক শিখৰৰ পেকেট পাইছ নে ৰুম স্প্ৰে পাইছ শুন না চৰি বে চৰি প্লিজ চৰি তই মোক বহুত লাইটলি ল'লি হয় নাই তোক আচলতে ট্ৰাষ্ট কৰি বিলিভ কৰি তোক মোৰ ওপৰত ঢালোঁ আৰু তই কি বুলি ভাব তই মোক চৰি কয় যি মোৰ যে তাকে কৰিব তাৰপৰা মোক আকৌ মনাই ল'বি তই ওলাই যাওঁ তই মোৰ লাইফৰ পৰা ওলাই যা তই চৰি বে প্লিজ চৰি তইতো ফাল্টু কৰিছ ন তই সঁচাকৈ ফাল্টু কৰিছ ন নাই মই এবাৰ বহুত চিৰিয়াছলি কৈছোঁ তই নালাগে মোৰ লাইফত থাকিব তই ওলাই যা মোৰ লাইফৰ পৰা তই ওলাই যা তই শুন প্লিজ শুন মই জানো তই এনেকুৱা কেতিয়াও নকৰ শুনে এবাৰ চান্স দে প্লিজ মই মৰি যাম দে তোক নাপালে মোক প্লিজ মই কেতিয়াও নকৰোঁ চা মই চব শুনিম তোক প্লিজ এবাৰ যাতে এনেকৈ নকৰিবি চা প্লিজ চা তই এনেই কৈছ মই জানো তই এনেই কৈছ হয় ন মই প্লিজ মৰি যাম চা তই মৰি গ'লেও মোৰ একো ফাৰাক নপৰে ধ্বংস কৰি দিলি তই মোৰ জীৱন গম পাৱ নে চেনি তোক যে ভাল পোৱা তই লাইকে নহয় তোৰ কাৰণে মই কি কৰা নাই ফেমিলি অপ'জ হ'ল আৰু তই কি দিলি এয়া সপোন দেখিছিল মই তোৰ লগত গম পাৱ নে তই মোক বহুত লাইটলি ল'লি হয় নাই তোক আচলতে ট্ৰাষ্ট কৰি বিলিভ কৰি তোক মোৰ ওপৰত ঢালোঁ আৰু তই কি বুলি ভাব তই মোক চৰি কয় যি মোৰ যে তাকে কৰি তাৰপৰা মোক আকৌ মনাই ল'বি তই ওলাই যাওঁ তই মোৰ লাইফৰ পৰা ওলাই যা মই এবাৰ বহুত চিৰিয়াছলি কৈছোঁ তই নালাগে মোৰ লাইফত থাকিব তই ওলাই যা মোৰ লাইফৰ পৰা তই ওলাই যা তই মৰি গ'লেও মোৰ একো ফাৰাক নপৰে মুখে মাত তোৰ কি হৈছে
এই এইটো মদৰ নিচা উঠ দিনতে কবি উঠ বৰ জনিটো বৰ কেলা মৰিছ মৰ তাৰপৰা নদীলে জপিয়াই মৰ এই কোনোবা জপিয়াই নো কেলে দাঁতকেইটা ভাঙিলি ঐ উঠ তই মদৰ নিচা পিছলকেহে পৰিলি মৰা নাই উঠ কিমান দেৰিৰ পৰা পৰি আছিলোঁ বে কেলা ইয়াৰ পৰা উঠি মই চাইছিলোঁহে কিমান দৰ এইকণ কোনে ঠেলা মাৰি দিলে এই পৰুৱা ঐ কামুৰিছে ঐ ধৰ কালিয়া ধৰ উঠ মটৰি উঠ এই উঠ উঠিবই পৰা নাই এই ফোনটো কি হ'ল মোৰ গাৰ্লফ্ৰেণ্ডৰ ফোন আহিব So guys, video চাই কেনেকুৱা লাগিলে আশা কৰোঁ ভিডিঅ' চাই অলপ হ'লে ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা চেনেলটো চ' টিল নেক্সট টাইম ষ্টেই এনজয় এখন চাইনিং অফ তোমালোকৰ মই নিবিৰ বৰা দেৰিকৈ হ'লেও কমেডি ভিডিঅ' আহি আছে আৰু এনেকৈ ভিডিঅ' আহি থাকিব কমেণ্ট কৰি জনাবা তোমালোকৰ চবতছে বেষ্ট পাৰ্ট কোনটো লাগিলে বেষ্ট ডায়লগ কোনটো লাগিলে বাই বাই গাইছ